গোটেইখিনি ৰেকৰ্ড কৰিম কেনেকৈতো মোৰ স্কুলৰ মানে দিনখিনি গৈছিলে। ইংলিছটোতে মই ফেইল কৰিম যদি কৰোঁ মানে শুনে আপোনালোকে ওচৰ মানুহ আৰু বা হাঁহি দিয়ক দাঁতকেইটা উলিয়াই দিয়ক ইমান ভাল লাগিছে বাবা কেমেৰাটো মানে ইমান ভাল নহয় আৰু কাইলৈ আছে ছ'চিয়লজি পৰীক্ষা ভাবিলোঁ এতিয়া অকণমান পঢ়ি লওঁ আৰু মানে পঢ়া নায়েই পঢ়িছোঁ মানে এই ভিডিঅ'টো বনাইছোঁ কাৰণ মানে পৰীক্ষা মই ভাবিছিলোঁ যে মানে গোটেইখিনি ৰেকৰ্ড কৰিম কেনেকৈতো মোৰ স্কুলৰ মানে দিনখিনি গৈছিলে 12ৰ দিন কিন্তু লিষ্ট বেয়া হ'লত মানে ভিডিঅ'টো বাদেই মই একো চিন্তাই নকৰিলোঁ সেইটো কাৰণে এতিয়া ভাবিছোঁ এতিয়াকে ৰেকৰ্ড কৰোঁ কাৰণ কাইলৈ আছে শেষ পৰীক্ষা আৰু এই ভিডিঅ'টোতে কাইলৈখিনিও দেখুৱাম কাইলৈ পৰীক্ষা দিবলৈ যোৱাখিনি মানে কি হ'ল হেৰি কি বুলি কওঁ থাকোঁ নহয় পৰীক্ষাই চুলি সোপা নিলে আৰু চুলি নাই এতিয়া চুলি নাই ৰপা হৈ গ'লোগৈ এয়া পৰীক্ষাত মুখত অকল এটা বস্তুৱে সানিলোঁ ভিক্স ইংলিছটোতে মই ফেইল কৰিম যদি কৰোঁ মানে শুনে আপোনালোকে মানে ওচৰ মানুহ আৰু বা এইটো কি বুলি কয় ৰিলেটিভছ চবেই যদি মানে ভিডিঅ'টো যদি চায় তেতিয়াহ'লে যদি শুনে বোলে ডাঙৰ ছোৱালী হেৰি বেয়া হ'ল পৰীক্ষা তেতিয়াহ'লে গম পাইছে আৰু ইংলিছটোতে বেয়া হ'ল বুলি আৰু ইংলিছতে বেয়া হ'ল বুলি গম পাই যাব আৰু যদি মানে ভাল হয় মানে কি বুলি কয় পাছ কৰোঁ বুলি যদি সোধে তেতিয়াহ'লে যেনে তেনে পাছ কৰিছোঁ বুলি গম পাব আৰু এইটোৱে মোক ক'বলগীয়া লাজো নাই বাৰু হ'লেও ভয় লাগিছে বাহিৰৰ পৰা হাঁহি উঠিছে The next day. Last exam. যদি পৰীক্ষা ভাল হয় তেতিয়াহ'লে আপোনালোকক দেখুৱাম যদি বেয়া হয় তেতিয়াহ'লে আৰু ভিডিঅ'টো ইয়াতে এণ্ড কৰিম আজিলৈ ইমানেই বাই হেল্ল' গাইজ আজি মোৰ পৰীক্ষা শেষ হৈ গ'ল ফাইনেলি এতিয়া ভাবিছোঁ কিতাপখিনি সামৰি দিওঁ ধুনীয়াকৈ বহিখিনি সামৰি দিওঁ আজৰি হৈ যাওঁ বহুত ভাল নাই মানে মধ্যমতে আছে আৰু পৰীক্ষাটো আজি সেইকাৰণে মানে হেৰি আপোনালোকে মোক দেখিছে আৰু এনেকুৱাৰ ওপৰত বেছি জিল আছে চিজিল কৰোঁ কাৰণ মই বেছি জিল বহুত কাম পৰীক্ষা মানে সময়ত যেতিয়া পৰীক্ষা দি আছিলোঁ কেনেকৈ কথা কৈছোঁ মই যেতিয়া মানে পৰীক্ষাটো চলি আছিলে তেতিয়া মানে বহুত ভাবিছিলোঁ দেই এইটো কৰিম সেইটো কৰিম কিন্তু এতিয়া যেতিয়া পৰীক্ষাটো শেষ হ'ল তেতিয়া মই মানে ভাবিয়ে পোৱা নাই মই ক'ৰ পৰা কি ষ্টাৰ্ট কৰোঁ মানে বহুত মানে অযুত পৰিকল্পনা মই কৰিছিলোঁ